নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দিবলৈ গৈ আছোঁ অসম টেটৰ ওপৰত কিছু থুলমূল ধাৰণা। আপোনালোকে হয়তো জানে বৰ্তমান অসম টেট অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আপোনালোকৰ হাতত সময় নিচেই তাকৰ আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব। কিছুমানে বহুত আগৰ পৰাই প্ৰিপাৰেশ্যন কৰি আছে ইয়াৰ কাৰণে, আৰু যিসকলে প্ৰিপাৰেশ্যন কৰা নাই তেওঁলোকে হয়তো ভয় খাই আছে, মানে এই কম সময়ৰ ভিতৰত আমি কেনেদৰে প্ৰিপাৰেশ্যন কৰোঁ সেইবাবে ভয় খাই আছে। মই আপোনালোকে ভয় খাব লগা কোনো কাৰণ নাই। মই আপোনালোকক ইয়াৰ ওপৰত কিছু পঢ়াৰ মেথড দিম। আপোনালোকে ভয় কৰিব লগা একো নাই। মোৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক, আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰিব গৈ আছোঁ। আপোনালোকে হয়তো জানে বৰ্তমান সময় একদম নায়েই। আপোনালোকে যদি বৰ্তমান এইবিলাক টেটৰ কিতাপ পঢ়িব যায়, আপোনালোকে এইবিলাক যদি টেটৰ কিতাপ পঢ়িব যায়, আপোনালোক খুব কম সময়ৰ ভিতৰত শেষ কৰিব নোৱাৰিব। সেইবাবে ভাবিলোঁ মই একদম আপোনালোকক পঢ়াৰ দুটামান মেথড দিবলৈ আহিছোঁ। মানে মই যিহেতু তাৰ ওপৰত অলপ চলপ পঢ়ি আছোঁ, মই নিজেও পঢ়ি আছোঁ, কিন্তু মোৰো ইমান প্ৰিপাৰেশ্যন হোৱা নাই। কিন্তু আপোনালোকে যাতে ভয় নাখায়, আপোনালোকে ভয় নকৰি আপোনালোকে যাতে মই কোৱা কথাখিনি আপোনালোকে ফ'ল' কৰে। মানে ফ'ল' কৰি আপোনালোকে এইটো নহয় যে 100% ছাকচেছ পাব, এইটো নহয়, কিন্তু আপোনালোকে কিছু পৰিমাণে হ'লেও মানে পৰীক্ষা দিওঁতে আপোনালোকে ফলাফলৰ আশা কৰিব পাৰিব মোৰ ভিডিঅ'টো চালে। সেইবাবে মোৰ ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে। মানে আপোনালোকে এতিয়া মই দেখুৱাব যাম এইখনৰ ওপৰত, মানে চিলেবাছৰ ওপৰত। এইখন চিলেবাছ আপোনালোকে দেখিছে চিলেবাছখন। এই চিলেবাছখনত আছে আপোনালোকৰ প্ৰথমতে আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডালজি, তাৰপিছত আছে লেংগুৱেজ 1 আপোনালোকৰ এছামিজ হ'ব, তাৰপিছত লেংগুৱেজ 2 ইংলিছ হ'ব, তাৰপিছত মেথামেটিক্স আছে, তাৰপিছত আছে এনভাইৰমেণ্টেল ষ্টাডিজ। মানে আপোনালোকে পৰিৱেশৰ ওপৰতো প্ৰশ্ন আহিব। মই জনাওঁ যে আপোনালোকে এইবিলাক কৰাৰ আগত আপোনালোকে নিজে প্ৰিপাৰেশ্যন হৈ লওক। আপোনালোকে কেনেদৰে পৰীক্ষাটো দিব, মানে আপোনালোক কিমান এক্সপাৰ্ট, কিহত এক্সপাৰ্ট, মানে কিছুমানে ইংলিছত বেয়া বা মানে মেথামেটিক্সত বেয়া, মানে তেওঁলোকৰ বাবে কৈছোঁ আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকে সেইকেইটা বস্তু পিছফালে থৈ দিব। তাৰপিছত আগবাঢ়ক যে প্ৰথমতে আপোনালোকে চিলেক্ট কৰি লওক আপোনালোকে কোন দুটা ছাবজেক্ট আপোনালোকে একদম ভাল, মানে এই 2 বা 3টা ছাবজেক্ট আপোনালোকে বাছি লওক। মানে এইকেইটাৰ ভিতৰত আপুনি কনফাৰ্ম আপোনালোকে 60 বা 70 মাৰ্কছ তাৰমানে আপোনালোকে কনফাৰ্ম কৰিব লাগিব, মাষ্ট বি কৰিব লাগিব। মানে আপোনালোকে কনফাৰ্ম পাম বুলিয়ে কৰিব লাগিব। মানে আপোনালোকে 60 বা 70 নম্বৰ পাম বুলিয়ে পৰীক্ষাটো দিব লাগিব, একদম পূৰা পাম বুলি ভাবিব লাগিব। তাৰমানে আপোনালোকে 60-70 আপোনালোকে কনফাৰ্ম কৰিব লাগিব, আপোনালোকে পাম বুলি দিব লাগিব। তাৰপিছত আপোনালোকে যিকেইটা নোৱাৰিব সেইকেইটা আপোনালোকে জানে বৰ্তমান সময়ত টেটত আপোনালোকে কি হয়, টেট পৰীক্ষাত নিগেটিভ মাৰ্ক নাথাকে, আৰু নিগেটিভ মাৰ্ক নাথাকিলে আপোনালোকে তাৰমানে 150 মাৰ্কছৰ ভিতৰত 150 আপুনি টাচ কৰি থৈ আহিব লাগিব। 150 যদি টাচ কৰে তেনেহ'লে আপোনালোকৰ কি হ'ব, 150 ভিতৰত আপোনালোকে নহ'লেও নম্বৰ কটা নাযায়, আৰু হ'লে নম্বৰটো পাবই। সেইবাবে আপোনালোকৰ টাইম থাকিব 150 মিনিট, মানে 150 মাৰ্কছত 150 মিনিট থাকিব। আপোনালোকে 1 মিনিটত এটা কুৱেশ্যন কৰিব লাগিব। আপোনালোকে 1 মিনিটত এটা কুৱেশ্যন কৰিব লাগিব। সেইবাবে মই কৈছোঁ অংককেইটা আপোনালোকে পিছফালে থৈ দিয়ক, অলপ টাইম লাগিব। ইংলিছটো অলপ পিছুৱাই থৈ দিয়ক, কিছুমানে নোৱাৰে, ইংলিছত অলপ প্ৰব্লেম হয়, ইংলিছটো পিছুৱাই থৈ দিয়ক। আপোনালোকে 3টা ছাবজেক্ট আপোনালোকে যেনে ধৰে নহওক কৰক, 3টা ছাবজেক্ট আপোনালোকে যেনে পাৰে কৰক। অসমীয়াটো আপোনালোকে পাই আহিছে। তাৰপিছত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে পেডালজিৰ ওপৰত কিছুমান পাইছে, মানে এডুকেশ্যনত থাকে এইবিলাকৰ ওপৰত, মানে মানুহৰ ব্যক্তিত্বৰ ওপৰত কিবা ওপৰত মানে থাকে। পেডালজিৰ ওপৰত আপোনালোকে এডুকেশ্যন ছাবজেক্টত পাই আহিছে, অলপ খুব কম পৰিমাণে হ'লেও পাইছে। তাৰপিছত থাকিব আপোনালোকে এনভাইৰমেণ্টেল ষ্টাডিজ, আপোনালোকে EVS আপোনালোকে পৰিৱেশ বিজ্ঞানৰ পৰিৱেশৰ ওপৰত আপোনালোকে বহুতো কিতাপ পঢ়িছে। মানে আপোনালোকে ক শ্ৰেণীৰ পৰা আপোনালোকে এইবিলাক শিকোৱা হয়, মানে একদম প্ৰথম শ্ৰেণী ক শ্ৰেণীৰ পৰা আপোনালোকে 4, 5, 6ত আপোনালোকে পৰিৱেশৰ ওপৰত পাইছে। এই পৰিৱেশৰ ওপৰতো আপোনালোকৰ কি হ'ব, পৰিৱেশৰ ওপৰতো আপোনালোকৰ প্ৰশ্ন আহিব। মানে আপোনালোকে পৰিৱেশৰ ওপৰত আপোনালোকে একো পঢ়িব নালাগে, আপোনালোকে সৰু ল'ৰা ছোৱালী কিতাপ কিছুমান পঢ়ক, পৰিৱেশৰ ওপৰত পঢ়ক, আপোনালোকে তাৰ ওপৰত আভাস পাই যাব। মানে কি আপোনালোকে আজিকালি বৰ্তমান সময়ত পৰিৱেশটো কম্পালচৰি হৈছে, আপোনালোকে জানে ইয়াৰ বিষয়ে কিছুমান কথা জানে। সেইবাবে কৈছোঁ আপোনালোকে 2 বা 3টা ছাবজেক্ট আপোনাৰ চিলেক্ট কৰি লওক, মানে আপোনালোকে জনা। মানে অসমীয়াটো আপোনালোকে সহজ পায়, অলপ অসমীয়া বিষয়ে জানিব। অসমীয়াত 30 নম্বৰ থাকে, অসমীয়াত 30 নম্বৰত আপোনালোকে 30 নম্বৰ আপোনাৰ 20 নম্বৰ কম্পালচৰি আপোনালোকে মাষ্ট বি কৰিব লাগিব, মানে আপোনালোকে শুদ্ধ হ'ব লাগিব পৰীক্ষাত। সেনেকৈ ভাবি লওক, ভাবি লৈ কেনে আপোনাৰ 30ৰ ভিতৰত আপুনি 30হে কৰিব, 30ৰ ভিতৰত আপোনালোকে 20 পাম বুলি
পুৰা কনফাৰ্ম হ'ব লাগিব। তাৰপিছত আপোনালোকে থাকিব EVS-ত আপোনাৰ 30 থাকিব, 30ৰ ভিতৰত আপুনি 20 পাম বুলি কনফাৰ্ম হ'ব লাগিব, মানে 30 পাম বুলিয়ে কনফাৰ্ম হ'ব লাগে পাৰিলে, কিন্তু তথাপিও 20 কনফাৰ্ম। তাৰপিছত আপোনালোকে থাকিব তাৰপিছতে পেডালজি, আপোনালোকে পেডালজিটো জানে, পেডালজি মানে কিছুমান তাৰমানে এনেকুৱা প্ৰশ্ন দিব আপুনি তাৰমানে গোটেইকেইটা প্ৰশ্ন উত্তৰ আপুনি জানে যেন লাগিব, মানে হয় যেন লাগিব, কিন্তু কমপ্লিট সেইটো শুদ্ধ নহয়। কিন্তু তাৰে ভিতৰত আপোনালোকে তাতেও 20 মাৰ্কছ তাৰমানে পাম বুলি তাৰমানে আপোনালোকে পৰীক্ষাটো দিব লাগিব। আপোনালোকে যদি 3টা ছাবজেক্ট যদি এনেদৰে তিনিটা ছাবজেক্ট যদি আপোনালোকে ভালদৰে দিয়ে, মানে 20-20কৈ পাম বুলি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ 3টা ছাবজেক্টত 90 থাকিব, 90ৰ ভিতৰত আপুনি 60 পাব। এটা ছাবজেক্টত 20কৈ পালে আপোনালোকে পাব আপুনি 60 পাব। এই 60 আপুনি পোৱাৰ পিছত আপোনালোকৰ থাকিব কেইটা, আপুনি নকৰা প্ৰশ্ন থাকিল কিমান, আপোনাৰ থাকিলে 60টা একদম কমপ্লিটলি আপুনি কৰা নাই, 60টা মানে মেথছ আৰু ইংলিছটো কৰা নাই ধৰা হ'ল। তাৰমানে আপোনালোকৰ হয়তো মেথছ কিছুমানে ভাল পায়, কিন্তু মেথছটো আপোনাৰ কৰিব পাৰে, মেথছটোত আপোনালোকৰ নম্বৰ কমপ্লিট একটা ধুনীয়া নম্বৰ পায় মেথছটোত, কিন্তু কিছুমানে মেথছটো আৰু ইংলিছটো টান পায়। সেইকাৰণে কৈছোঁ, মানে মেথছটো ইংলিছটো যেতিয়া টান পাব আপোনালোকে কি কৰিব, মেথছ আৰু ইংলিছটো অলপমান এৰি থ'ব, মানে এৰি থৈ কাৰণে লাষ্টৰ ফালে কৰিম বুলি থ'ব। কিন্তু যেতিয়া আপোনালোকে এই 3টা ছাবজেক্ট কৰিব, 3টা ছাবজেক্ট কৰি উঠি আপোনালোকে কি কৰিব, এই 60 নম্বৰটো আপোনাৰ কি কৰিব, 60 নম্বৰটো আপুনি যিমান পাৰে চেষ্টা কৰক, চেষ্টা নহ'লে আপোনাৰ সময় যদি নিমিলে, তেনেহ'লে আপোনালোকে এটা কাম কৰক, এইবিলাক আপোনালোকে শুদ্ধ যেন লগা প্ৰশ্নবিলাক কৰি থৈ আহক। মানে আপোনালোকে যদি 60 নম্বৰ আপোনালোকে যদি আন্তাজতো আপোনালোকে ধৰ নিজৰ মগজুৰে কিবা এটা ভাবি চিন্তি কৰে, তেতিয়াহ'লে আপোনাৰ 60ৰ ভিতৰত আপোনালোকে তাতে আপুনি 20 এটা পাই যাব। 20 নাপালে আপুনি 30 ধৰা নাই, 20 পাব বুলি ধৰিলোঁ। আৰু এইফালে আপোনালোকৰ থাকিলে আপোনাৰ 3টা ছাবজেক্টত আপোনাৰ 10 মাইনাছ কৰিছোঁ, আপোনাৰ 10 মাইনাছ কৰিছোঁ, 10 মাইনাছ কৰিলে সেই 10ৰ ভিতৰত ভাবক, তাতে আপোনালোকৰ যাতে শুদ্ধ হয় বুলি ভাবক। তাৰে 30 নম্বৰ ভিতৰত আপোনালোকে 10 নম্বৰ এটা কমপ্লিট পায়, তেতিয়াহ'লে আপোনাৰ হ'ব 90 মাৰ্কছ। আৰু আপোনালোকৰ বাবে মই এইটো জনাওঁ যে আপোনালোকৰ জেনেৰেল হ'লে আপোনালোকৰ 90 লাগিব। যদি 90 হয় আপোনালোকে পাছ কৰাটো একদম খুব সম্ভৱ হৈ যাব। সেইকাৰণে আপোনালোকে ভয় কৰিব নালাগে, সময় কম হয়, আপোনালোকে জানো মই আপোনালোকৰ সময় কম, কিন্তু সময় কম হ'লেও আপোনালোকে কম সময়ৰ ভিতৰত আপোনালোকে কেনেদৰে প্ৰিপেৰেশ্যন কৰিব সেইটো আপোনালোকৰ নিজৰ কথা। আৰু আপোনালোকে এটা কাম কৰিব, মানে মই যিখিনি পঢ়ি আছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। মই আপোনালোকক পৰীক্ষাৰ 2 দিন আগত হ'লেও, এদিনৰ আগত হ'লেও মই যিখিনি পঢ়িম, গুৰুত্বপূৰ্ণ 150টামান প্ৰশ্ন আপোনালোকক দিম, প্ৰতিটো ছাবজেক্টৰে দিম। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়, তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে সোনকালে পাব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। মই আপোনালোকক ইয়াৰ ওপৰত কিছু আভাস আৰু দিম। আৰু 2জনমান মোৰ আগৰ বন্ধু আছে, টেটত এইবাৰ শিক্ষকতা কৰি আছে বৰ্তমান, তেওঁলোকৰো মই 2টামান ভিডিঅ' আপোনালোকলৈ পঠিয়াম এই চেনেলটোৰ জৰিয়তে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ধন্যবাদ।